এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 মাৰ্চ। আজি HSLC পৰীক্ষাৰ তৃতীয় দিনৰ পৰীক্ষা। আজি আছিল সমাজ বিজ্ঞানৰ পৰীক্ষা। ইতিমধ্যেই দুটা পৰীক্ষা পাৰ হৈ যোৱাৰ পিছতেই ৰাজ্যজুৰি যি পৰীক্ষাক লৈ এক বিতৰ্ক সৃষ্টি হৈছিল, পৰীক্ষাৰ যিটো এক হৈছিল অনিয়মীয়া যিটো হৈ আছিল, সেই বিৰুদ্ধে কঠোৰ হৈছে সেৱা, লগতে প্ৰতিটো শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীসকল। আজি লাহৰীঘাটত 9 গৰাকীকৈ ছাত্ৰ ছাত্ৰীক বহিষ্কাৰ কৰিছে। তাৰে মাজৰে পৰা 8জনী ছাত্ৰী আৰু এজন ল'ৰা। এই মুহূৰ্তত জনাই আছোঁ আপোনালোকক এক গুৰুত্বপূৰ্ণ খবৰ। আজিৰ সমাজ বিজ্ঞান পৰীক্ষাখনতেই লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 9জনকৈ ছাত্ৰ ছাত্ৰীক বহিষ্কাৰ। এই মুহূৰ্তত এক ভয়ানক খবৰ, যিহেতু এটা চেণ্টাৰৰ পৰা 9গৰাকী ছাত্ৰ ছাত্ৰীক বহিষ্কাৰ কৰাটো বহুতেই দুখজনক কথা। যিহেতু কেইদিনমান ধৰি যি পৰিস্থিতি হৈছিল, দুটা পৰীক্ষা পাৰ হৈ যোৱাৰ পিছতে এতিয়া কঠোৰ হৈছে সকলো পৰ্যায়ৰ বিষয়ববীয়াসকল। চাওক বিশেষ প্ৰতিবেদন। 9জন ল'ৰা ছোৱালী এক্সপেল হৈছে, তাৰে 8জনী ছোৱালী, এজন ল'ৰা। লাহৰীঘাট হায়াৰ ছেকেণ্ডেৰী HSLC চেণ্টাৰত আজি ছ'চিয়েল চায়েন্স পৰীক্ষা আছিলে। এনে পৰীক্ষা মোটামুটিভাৱে স্মুথলি কণ্ডাক্ট হৈছে। ল'ৰা ছোৱালীক অলপ চলপ আনফেয়াৰ মিনছ কৰিছে, যাৰ কাৰণে এনেকৈ মইখিনি কৰিলোঁ। গতিকে আশা ৰাখিছোঁ আগলৈ ভালদৰে পৰীক্ষা অনুষ্ঠিত হ'ব, তোমালোকৰো ফুল কোঅপাৰেশ্যন থাকিব, মই আশা কৰিছোঁ। কটকটীয়া নিৰাপত্তাৰ মাজতে চেক কৰা হৈছিলে, তাৰ সত্ত্বেও নকলবিলাকতো তেওঁলোকে আৰু চেক নকৰে, ইলেক্ট্ৰনিক ডিভাইচ এইবিলাক চেক কৰে, কিন্তু নকলখিনি তেওঁলোকে হয়তো বা ক'ৰবাত লুকাই চুকাই কিবা কৰি আনিছে। এতিয়া মই যিমান দূৰ পাৰোঁ গোটেই চেণ্টাৰটো ফুল্লি কণ্ট্ৰলত ৰাখিছোঁ। কোনো ধৰণৰ কেৱচ হোৱা নাই, কোনো অসুবিধা হোৱা নাই। ইনভিজিলেটৰসকলে ফুল কোঅপাৰেশ্যন কৰিছে, আনকি অফিচাৰ ইনচাৰ্জ আদি কৰি চেণ্টাৰৰ লগত ইনভল্ভ গোটেইকেইজন মানুহে ফুল্লি কোঅপাৰেশ্যন কৰিছে। তাৰ কাৰণে মই ফুল ছেটিছফাইড। বাকী ল'ৰা ছোৱালী অলপ দুই এটাই কিবা এটা গল্টি কৰিছে, যাৰ কাৰণে নেকি তেওঁলোকে পানিছমেণ্ট পাইছে।